নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। সো আজি ভিডিঅ'টো আপোনালোকৰ খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। যেহেতু আজি আপোনালোকৰ লগত মই আসাম ডায়েৰী ইকুইপমেণ্টৰ তৃতীয় বৰ্গৰ যি ড্ৰাইভাৰ পোষ্ট আছিল, সেই ড্ৰাইভাৰ পোষ্টৰ আপোনালোকৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে। সো আজি ভিডিঅ'টোত মই ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকক সুধিব পাৰে, কেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে মুখামুখি হ'ব লাগিব, তাৰ এটা থুলমূল আভাস আপোনালোকক দিবলৈ গৈ আছোঁ। সো মই যি প্ৰশ্ন দিম তেনেকুৱা প্ৰশ্নই অহাৰ সচৰাচৰ দেখা যায়। সো আপোনালোকে এই প্ৰশ্নকেইটা চাই গ'লেও আপোনালোকে বহুতখিনি উপকৃত হ'ব বুলি মোৰ আশা। সো যদি নতুনকৈ কোনোবা মোৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব স্কিপ নকৰাকৈ, যিহেতু খুবেই গুৰুত্বপূৰ্ণ 10টা প্ৰশ্ন মই আলোচনা কৰিম। সো ভিডিঅ'টো লাষ্টলৈকে চালে আপোনালোকে উপকৃত হ'ব পাৰিব। সো বলক তেতিয়াহ'লে দেৰি নকৰোঁ, আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ ড্ৰাইভাৰ পোষ্টত ইণ্টাৰভিউত সুধিব পাৰে। সো বলক তেতিয়াহ'লে দেখুৱাই ক'বলৈ গৈ আছোঁ। সো প্ৰথম প্ৰশ্নটো আপোনালোকৰ হ'ব, টেল মি এবাউট ইয়ৰ চেল্ফ। এইটো প্ৰশ্ন আপোনালোকে সকলো এক্সামত সোধেই, ইণ্টাৰভিউত সোধেই। সো এইটো প্ৰথম আপোনালোকে সুধিব পাৰে। দ্বিতীয়তে হ'ল আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। আপুনি ক'ৰ পৰা আপোনালোকে মেট্ৰিক পাছ কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে সেইটো আপোনালোকে সুধিব। লগতে স্কুলৰ নাম সুধিব বা স্কুলৰ বিষয়ে আপোনালোকে সুধিব। লগতে 3 নম্বৰত সুধিব আপোনালোকে কিয় এই চাকৰিটো বিচাৰিছে, চাকৰিটো বিচৰাৰ কাৰণ কি ভাল দেখিছে আপুনি চাকৰিটো, সেই বিষয়ে আপোনালোকে সুধিব পাৰে। চতুৰ্থতে আপোনালোকে সুধিব এডভান্টেজ এণ্ড ডিছএডভান্টেজ অফ ড্ৰাইভিং জব, অৰ্থাৎ ড্ৰাইভিং জব আপোনালোকৰ কি সুবিধা হ'ব কৰিলে, লগতে কেনেকুৱা ধৰণৰ অসুবিধা আছে সেই বিষয়ে আপোনালোকে সুধিব পাৰে। 5 নম্বৰত আপোনালোকৰ ৰোল অফ এ ড্ৰাইভাৰ। সো আপোনালোকৰ ড্ৰাইভাৰৰ ৰোল এটা কেনেকুৱা হ'ব পাৰে, কি কাম আপোনালোকে ড্ৰাইভিঙত কৰিব লাগিব, কেনেকুৱা ধৰণৰ কাম আপোনালোকে সেই চাকৰিটো পালে কৰিব লাগিব, সেই বিষয়ে আপোনালোকে সুধিব পাৰে। 6 নম্বৰত আপোনালোকৰ ড্ৰাইভিং ৰিলেটেড কিছুমান কুৱেশ্যন সুধিব পাৰে, যেনে আপোনালোকৰ বিভিন্ন ধৰণৰ ছিগনেল থাকে, ছিগনেলৰ বিষয়ে সুধিব পাৰে বা গাড়ী চলোৱাৰ বিষয়ে আপোনালোকে সুধিব পাৰে। সো এইটো আপোনালোকে চাব লাগিব। 7 নম্বৰত আপোনালোকৰ জিঅ'গ্ৰাফী এণ্ড হিষ্ট্ৰী অফ আছাম আৰু ইণ্ডিয়াৰ বিষয়ে আপোনালোকক সুধিব পাৰে। সো বেছি ডাঙৰ কুৱেশ্যন নুসুধে, বেছি সুধিব একদম নৰ্মেল কুৱেশ্যনে সুধিব। সো আপোনালোকে অলপ চাই যাব লাগিব। 8 নম্বৰত আপোনালোকৰ জব লোকেশ্যন, অৰ্থাৎ আপোনালোকক যোনখিনি জেগাত আপোনালোকক চাকৰিটো কৰিবলৈ দিয়ে তাত দিলে আপোনালোক চাকৰিটো কৰিব পাৰিবনে, কিবা অসুবিধা হ'ব নেকি, সেই বিষয়ে আপোনালোক সুধিব পাৰে। সো এইটো আপোনালোকৰ সোধাৰ খুবেই বেছি চান্স আছে। 9 নম্বৰত আপোনালোকৰ ষ্ট্ৰেংথ বা উইকনেছ কিবা আছে নেকি আপোনালোকৰ এইটো সুধিব। এইটো প্ৰায়বিলাক আপোনালোকৰ ইণ্টাৰভিউত সোধা দেখা যায়। সো এইটো খুব কমন কুৱেশ্যন। লগতে লাষ্টত আপোনালোকৰ ইমেজিন এ চিটুৱেশ্যন, অৰ্থাৎ কিবা এটা চিটুৱেশ্যন আপোনালোকক দিব, অৰ্থাৎ গাড়ীখন চলাই গৈ আছে, অৰ্থাৎ কিবা এটা হ'ল বা হঠাৎ কিবা এটা আপোনাৰ আগত সন্মুখত আহিলে। সো তেতিয়া আপুনি কি কৰিব, কেনেকৈ আপোনালোকে গাড়ীখন লৈ যাব, সেই বিষয়ে আপোনালোকক সুধিব পাৰে। সো এইকেইটা আছিল আপোনালোকৰ আজি টপ 10 আপোনালোকৰ ধৰিব পাৰে চেম্পল কুৱেশ্যন। সো এনেকুৱা ধৰণৰ কুৱেশ্যনে আপোনালোকক সচৰাচৰ সোধা দেখা যায়। সো এইকেইটা প্ৰশ্ন আপোনালোকে চাই গ'লে প্ৰায়খিনি উপকৃত হ'ব বুলি মোৰ আশা। সো এইখিনিয়ে আজি আছিল। প্ৰশ্নকেইটা আপোনালোকে ভালকৈ চাই ল'ব, লগতে আপোনালোকৰ ভালকৈ প্ৰেক্টিছ কৰি যাব এইকেইটা প্ৰশ্ন খুবেই বেছি সোধে আচলতে আপোনালোকৰ ইণ্টাৰভিউত। সো আজি ইমানেই আছিল আপোনালোকৰ ভিডিঅ'টোত। সো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে যদি কোনোবাই ড্ৰাইভাৰ পোষ্টত যদি কোৱালিফাই হৈছে তেতিয়াহ'লে তেখেতসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে। সো আজিলৈ ইমানখিনি আছিল, ধন্যবাদ।